हेलो फ्रेंड, गुड मर्निंग, वेलकम बैक टू माई चैनल। सकलोरे भालने आशा करूँ भाले हब। आको नतुन एटा ब्लग লৈ आइছোঁ। আপোনালোকে লগত থাকি মোক লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে অলপ কমেণ্টও কৰিব। সো ৰাতিপুৱা উঠিয়ে মই মৰ্নিং ডিউটি কি কৰি থাকোঁ আপোনালোকে চাই থাকক। আজি ৰাতিপুৱা উঠিয়ে মানে ডাঙৰ ল'ৰাৰ টিফিন ভাত বহাই দিলোঁ। এতিয়া আজি টিফিনত দি আছোঁ মই ব্ৰেড কণী দি ব্ৰেডটো ভাজি দি আছোঁ আৰু সৰুটোক চাওঁ কি দিওঁ। সো এতিয়া ডাঙৰটো গুচি গ'লে সৰুটোৰ উঠাই পেলাই তাক টিফিন বনাই খুৱাই বুৱাই পঠাব লাগিব। সো ৰাতিপুৱাতো সকলো মানুহৰে একেই ডিউটি থাকে, মই আৰু কি কম নতুন কৰি। সো আপোনালোকৰ চাগে সদায় এইবিলাক চাই বেয়াও লাগে, সদায় একে ডিউটি, কিন্তু ভাল লাগিলেও আপোনালোকে অলপ জনাব, বেয়া লাগিলেও জনাব, তেতিয়া মই বুজি পাম কোনটো আপোনালোকৰ ভাল লাগিছে কোনটো বেয়া লাগিছে। সো এতিয়া ডাঙৰ ল'ৰাটো গুচি গৈছে, এতিয়া মই সৰুটোৰ কাৰণে আজি পাস্তা বনাই আছোঁ। স্কুলটোত আকৌ পাস্তা এইবিলাক মানে জাংক ফুড দিব নিদিয়ে। সো মই কি দিম সদায় আৰু দি আছোঁ। মোৰ ল'ৰাই কৈ আছে আৰু নিদিবা, মেমে বকিব, আজি লৈ যা, কালি আকৌ বেলেগ দিম। সদায় এটা ৰুটি আৰু কিমান বনাই দি থাকিম, সৰু বাচ্চা সদায় একে বস্তু খাবও নিবিচাৰে। সো আজি পাস্তা দিলোঁ, চাওঁ মেমে কি বুলি কয়। মোৰ টিফিন বনোৱা হৈ গ'ল, এইটোক এতিয়া উঠাওঁ। চাব এইটোক উঠাওঁতে কিমান কৰিব লাগে। ৰাতিপুৱা উঠাওঁতে বৰ দিগদাৰ জানেনে, একদম মানে টোপনি নাভাঙে, ইমান বেয়া লাগে, উঠাব মন নাযায়, কিন্তু সদায় স্কুল নগ'লে নহ'ব নহয়। সকলোৰ ঘৰতেতো ৰাতিপুৱা এনেকাই হৈ থাকে, মাহঁতৰে কষ্ট, বেয়াও লাগে, টোপনি নাভাঙে, উঠাই পেলাই জোৰ কৰি স্কুলত পঠাব লাগে। এতিয়া বুজিও নাপায় আকৌ। এইটো দেউতাবিলাকেতো বুজি নাপাব, শুই থাকে, মাবিলাকেহে বুজি পায় কেনেকৈ টোপনিৰ পৰা উঠাই স্কুল পঠাব লাগে ৰেডি কৰি। টোপনি নাভাঙে, চকুত পানী মাৰি মাৰি টোপনি ভাঙাব লাগে, হয়নে নহয়? দেউতাবিলাকেতো টাইমতে উঠিব আৰু স্কুলটো দি থৈ আহিব, হৈ গ'ল ডিউটি। আজি ভাবিছোঁ স্কুল যোৱাৰ পিছত কিছুমান বস্তু চাফা কৰিব লাগিব, মানে অলপ লেতেৰা হৈছে। তো ইহঁতক স্কুল পঠাই দি অলপ চাহ তাহ খাই আৰু হাজবেণ্ডে কি খায় ইয়াক দি পেলাই অলপ কামত লাগিব। বহুত দিন ধৰিয়ে ভাবি আছোঁ চাফা কৰিম বুলি, কিন্তু টাইম পোৱা নাই। আজি ভাবিছোঁ যে নাই, এতিয়া স্কুল খুলি গৈছে আৰু সোনকালেও উঠোঁ নহয়, এতিয়া মানে টাইমটো মেনেজ হৈ যায়, সেইকাৰণে চাফা কৰি ল'ম। তো স্কুলৰ পৰা আহোঁতে মাছ লৈ আহিছে, তো এতিয়া সৰু মাছ লৈ আহিছে, নিজে বাছি দিছে, বা মই নোৱাৰোঁ ইমান বাচিব, ইমান সৰু মাছ। সো এতিয়া ভাজা মাছ দি পানী ভাত খাব কৈ আছে। সো এতিয়া পানী ভাত দিলোঁ হাজবেণ্ডক, পানী ভাত খাব আৰু মই এতিয়া অলপ ফেনকেইটা চাফা কৰোঁ। বহুত দিন হৈছে মানে বহুত দিন মানে কি 2-3 দিন গ'লে বগা ফেন নহয়, ইমান লেতেৰা হৈ যায়, ক'লা পৰি যায় আৰু বতাহটোও তেতিয়া কম লাগি থাকে। আজি 2 দিন ধৰি ভাবি আছিলোঁ কৰিম বুলি। তো আজি গা ধোৱাৰ আগতে মানে এইবিলাক চাফা টাফা কৰি তাৰপিছত গা ধুব যাম। আকৌ পূজা দিয়াও আছে, ৰান্ধা আছে। এতিয়া ইমান সৰু মাছ লৈ আহিছে আৰু ডাঙৰ মাছো লৈ আহিছে, এইবিলাক বনাব লাগিব। তো এতিয়া মানে ফেন দুটাই মুচিছোঁ আজি, ইমান টাইম নহয়, আৰু কেইটা আছে চাওঁ, আৰু কোনদিনা টাইম হয় তেতিয়া মুচি ল'ম। সকলোৱে ভালে থাকক, বাই।